নমস্কাৰ সকলোকে। আজি জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা 1 মাহ হ'ল। সেই উপলক্ষে আজি জুবিন ক্ষেত্ৰলৈ গৈ আছোঁ। এইটো মোৰ ব্লগ নহয়, এইটো মই নিজৰ স্মৃতি হিচাপেহে ৰাখি থৈছোঁ নিজৰ মোবাইলত। আৰু এয়া গৈ পালোগৈ জুবিন ক্ষেত্ৰ। মানুহে লোকাৰণ্য হৈ পৰিছে, দেখিছেনে? কিমান দূৰৰ পৰা মানুহ আহিছে, তাত ক'বলৈ ভাষা নাই। এয়া আজি এমহীয়া উপলক্ষে তাত বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিছে। এই অনুষ্ঠানত গৈ আমি উপস্থিত হ'লোগৈ আৰু অনুষ্ঠান অকণমান শেষ হোৱাৰ পিছত বোলো বাহিৰলৈ ওলাই যাওঁ। ভিতৰত যিহেতু বহুত মানুহ হৈছে, গৰম হৈছে। আৰু আপোনালোকক এটা বস্তু দেখাবলৈ লৈছোঁ। এয়া আমাৰ দেহা মানুহ, সি জুবিন দা বুলি ক'লে ক'ব নোৱাৰে। প্ৰত্যেকটো ক্ষেত্ৰত সি কৈ থাকে, মা জুবিন দা ক'লৈ গ'ল, জুবিন দা কিয় মৰিলে, জুবিন দাক কোনে মাৰিলে। আৰু এয়া দেখিছেনে, সকলো মানুহ ছাইডত থকা এই পাহাৰৰ নিচিনা ঠাইডোখৰত বহি আছে। কাৰণ ইমান মানুহ আহিছে, তাত ৰ'বলৈকে দেখোন জেগা নাই। সকলোৱে অকণমান তাত জিৰণি লৈছে। তাত যিহেতু অকণমান পৰিৱেশটো ঠাণ্ডা, গছ গছনি আছে চাৰিওফালে। ময়ো তাতে গৈ অকণমান বহিলোগৈ, যিহেতু ঠাণ্ডা পৰিছে। আৰু মানুহখিনি চায়ো ভাল লাগিছে জানেনে। জুবিন দা অদ্বিতীয়। আৰু তাৰ মাজতেই এইজোপা ৰবৰৰ গছ, আমি পঢ়া ঠাইডোখৰ ৰবৰৰ বাগান হয়। দেহা মানুহক মই দেখাইছোঁ, দেহা ৰাবাৰ কেনেকৈ প্ৰস্তুত কৰে। সি যিহেতু দেখা নাই, সেইকাৰণে তাক মই ৰাবাৰ অকণমান দেখালোঁ। আৰু ওপৰৰ পৰাও আপোনালোকলৈ অকণমান ভিডিঅ' কৰি থ'লোঁ। সঁচাকৈ এনেকুৱা পৰিৱেশ আৰু চাগে আমি জীৱনত কোনোদিন দেখিবলৈ নাপামেই। আৰু এইফালে বাজিছে জুবিন ক্ষেত্ৰত আজানৰ ধ্বনি দিছে। জুবিন দাই ঠিকেই কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এইফালে আজানৰ ধ্বনি বাজি আছিল। ভিডিঅ'টো অকণমান ৰাখি থ'লোঁ, কেনেকুৱা পালে